হেল্ল' এভৰিৱান, ৰাধা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আহিছোঁ তিনিচুকীয়া যাবলৈ এতিয়া মৰিয়নি ষ্টেচনত ৰখি আছোঁ। আহিছিলোঁ ঘৰৰ পৰা 7:30 নাওতে। তাৰপিছত ট্ৰেইনখন ভাবিছিলোঁ 11টা বজাত থাকিব, নাই লেট, সেইকাৰণে এতিয়া 1:30 বজাত আছে বুলি কৈছে। বহি আছোঁ আৰু এতিয়া। তাৰপৰা এয়া ট্ৰেইন 2:10 বাজিল আৰু পালোহি ট্ৰেইন। উঠিছোঁ আৰু ৰাধা টোপনি এয়া। তাৰপিছত এয়া তিনিচুকীয়া নিউ ষ্টেচন পাই গ'লোঁ। ভিডিঅ' কৰা নহ'ল বাৰু, নকৰিলোঁ, মানে বহুত ভাগৰ ওলাইছিলে। ৰাতিপুৱা 6টা 6:30 বজা 7টা বজাত ওলাই আহিছোঁ যে। তাৰপিছত পিছদিনাখন আহিলোঁ ঘৰ পাই বিশাললৈ আহি পেলাই কাপোৰ একো পচন্দ নহ'লে ভালকৈ। তাৰপিছত এনেই সৰু সুৰা বস্তু দুটামান ল'লোঁ। লোৱাৰ পিছত এয়া বিশালৰ পৰা ওলাই আহি আকৌ ঘৰৰ পৰাই বিয়ালৈ আহিলোঁ। আমাৰ ইয়াত তিনিচুকীয়া মা ঘৰৰ ওচৰতে শান্তি বিয়া এখন আছিলে, তাতে ৰাতি বিয়া। চবৰে নিয়মবোৰ বেলেগ বেলেগ বাৰু। মই যিহেতু মাজুলীলৈ পৰিছোঁ, মাজুলীৰ নিয়মটো বেলেগ অকণমান, ইয়াতো বেলেগ। ইয়াৰ ৰাতি বিয়া বুলি কয়। সেয়া নাম জুৰিছে। ইয়াৰ মা খুৰী বৰমাহঁত চব আছে একেলগে। তাতে মই অকণ ভিডিঅ' কৰি দিলোঁ, সাঁচি ৰাখিছোঁ আৰু। তাৰপিছত এয়া ৰাধা তাই নচা দেখি তাইও নাচিবলৈ গৈছে। এয়া লাজ কৰিয়া দেই, একদম লাজ কৰিছে আৰু। তাৰ পিছদিনাখন আকৌ আহিলোঁ পাৰ্লাৰলৈ। মই থ্ৰেডিং কৰা নাছিলোঁ, পূজা বুলি থ্ৰেডিংকণ কৰি লৈছোঁ। নাকফুলি এটাও ল'লোঁ। সেইটো কৰা আজি 2 দিনেই হ'ল। দিবলৈ এলাহ লাগি আছিল, কিয় জানো ইমান এলাহ। তাকে ভিডিঅ'টো দিলোঁ। সকলোৱে মৰম দিব দেই।